क'क्राझारनि खारगावआव लुफुंजासिगोन एक्स बिएलटि भवन बिटिआर सरकारनि मददजों अरायथा मावखुलि एबा भवन मोननो हाबाय बारग' बिएलटिनि सोद्रोमाफोरा क'क्राझारनि खारगावआव एक्स बिएलटि भवन लुफुंनायनि अन्थाइ खाम्फा गायसनदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ मोनसे समाव बर' हारिनि उदांस्रि रैखाथि आरो थामोन्थानि थाखाय आखायाव हाथियार लानानै सरकारनि हेंथायै सोमावसारबोनाय बारग' बिएलटिनि सोद्रोमाफोरखौ मान होनानै बिथांमोननि थाखाय गंसे भवन लुफुंनानै होसिगोन बिटिआर सरकारा बिटिसि गोरोबथा जानायनि उनाव बारग' बिएलटिनि दैदेनगिरिफोरानो गोबाव बोसोर सम बिटिसि सरकार सामलायबोदोंमोनब्लाबो बारग' बिएलटिफोरनि थाखाय लोगो हमलायनाय मेल जथुमनायनि थाखाय अरायथा मावखुलि एबा भवन गैयैखौ नोजोर होनानै प्रमद बर'नि दैदेननाय बिटिआर सरकारा बारग' बिएलटिनि सोद्रोमाफोरनि थाखाय गंसे भवन लुफुंनानै होनायनि थांखि लादों दिनै बारग' बिएलटिनि गोबां दैदेनगिरिफोर फारियै बिटिसिनि बारग' लेङाइ गाहाय मावफुं सोद्रोमा काम्पा बरगयारी बारग' इएम मन कुमार ब्रह्म आरो गुबुन गोबां दैदेनगिरिफोरनि नुजाथिनायाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ 1 कौटि रांजों लुफुंनो गोनां एक्स बिएलटि भवन लुफुंनायनि अन्थाइ खाम्फाखौ बेखेवनानै होयो আজি আমাৰ যি এক্স বিএলটি আগত বিএলটি আছিলে যিসকলে বড়ো জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিলে সেই সকলে 2003 চনত চুক্তি কৰি এক্স বিএলটি হ'ল আৰু এক্স বিএলটিয়ে ৰাজনৈতিকভাৱে সামাজিকভাৱে বিভিন্ন দিশত তেখেতসকলে কাম কৰি আছে কিন্তু আজিৰ সময়ত এক্স বিএলটিৰ যিখিনি আমাৰ লিডাৰসকল আছে সেই সকলে অনুভৱ কৰিছে যে বিএলটিৰ এটা সংগ্ৰামী ইতিহাসটো জীৱিত কৰি ৰাখিবৰ কাৰণে এই এটা ইতিহাস হয় এটা ভৱন ইয়াত নিৰ্মাণ কৰিব লাগে আৰু এই ভৱনটো ভৱন কাম গেষ্ট হাউচৰ নিচিনা হ'ব কাৰণ এক্স বিএলটি আপাৰ আসামতে হওক বা আমাৰ ধেমাজিতে হওক কাৰ্বি আংলং চবতো আছিলে সেই সকলে বিভিন্ন সময়ত কোকৰাঝাৰত আহিলে থাকিবলৈ হোটেলত থাকিব লাগে বা গেষ্ট হাউচ কেতিয়াবা নাপায় তো এই কাৰণে এক্স বিএলটিৰ নামতে এটা ভৱন নিৰ্মাণ কৰাৰ কথা কৈছে অলৰেডি 1 কোটি টকা ইয়াৰ কাৰণে স্যাংচনৰ প্ৰসেস কৰা হৈছে আৰু স্যাংচনটো হৈ গ'ল তো 1 কোটি টকাৰ এটা ভৱন নিৰ্মাণ কৰিব আমি বড়ো জনগোষ্ঠী বহুত সময়ৰ পৰাই ক'ব লাগিব যে যিসকলে সংগ্ৰাম কৰি বড়ো সাহিত্য সভাই সংগ্ৰাম কৰি বড়ো ভাষা সংস্কৃতি বড়ো লিপি আনিব পাৰিছে পিটিচিও সংগ্ৰাম কৰি উদিয়াচল নামৰ এটা আন্দোলন আৰম্ভ কৰিছিলে পিছত নিখিল বড়ো ছাত্ৰ সন্থাই আন্দোলন কৰি বড়োলেণ্ডৰ আন্দোলন কৰি 1993 বিএসসি চুক্তি হৈছিলে ইয়াৰ পিছত পুনৰ আজিৰ সময়ত আমি ক'ব লাগিব বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা এক্স বিএলটি এনডিপি সবে মিলি যেটো এটা ৰাজনৈতিক সংগ্ৰাম এই সংগ্ৰামটো 2020 চনত আৰু তৃতীয় চুক্তি হৈ পেলাই আজিৰ সময়ত আমি এটা শান্তি পৰিৱেশ পাবলৈ সক্ষম হৈছো আমি সকলো জানো সংঘৰ্ষ আৰু নিৰ্মাণ এইটোৱে হল সংগ্ৰামৰ ইতিহাস বিশ্বত যোনে সংগ্ৰাম কৰিছে ই প্ৰথমতে সংগ্ৰাম কৰিছে দেশ স্বাধীনতাৰ কাৰণে হওক জাতি স্বাধীনতাৰ কাৰণে হওক পিছত হি নিৰ্মাণ কৰিছে আৰু আজি নিৰ্মাণৰ সময়ত আমি এই কথাটো আমি উপলব্ধি কৰিছো আৰু এক্স বিএলটিৰ নেতাসকলে কোৱাৰ নিচিনা 1 কোটি টকাৰ ভৱন এই কাৰগাঁৱত আমি নিৰ্মাণ কৰিবলৈ ঠিক কৰিছো আৰু লগে লগে মই ক'ব বিচাৰিছো যে এক্স বিএলটিৰ ফাউণ্ডাৰ প্ৰেসিডেন্ট বীৰ শিলাগাং ডাঙৰীয়াৰ নামত তেখেতৰ যেটো ষ্টেচু এটো নিৰ্মাণ কৰা পাৰ্ক ডেভেলপ কৰাৰ লগতে বীৰ শিলাগাং ডাঙৰীয়াৰ নামত 40টা সমষ্টিত 5 কোটি টকাৰ আমাৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি আছে অলৰেডি 12খন ষ্টেডিয়াম স্যাংচন কৰা হৈ গ'ল যাহাতে তেখেতৰ যি অৱদান তেখেতৰ মহান চিন্তা এটো যাহাতে আহি থকা প্ৰজন্মই ভালকে বুজি পায় আৰু একে সময়তে আমাৰ এক্স বিএলটিৰ কিছুমান মাৰ্টিয়াৰ হি সংগ্ৰামত হোৱা ৰৈ গৈছিলে তেখেত সকলক আমি এটা ফেজ অহা 12 জুনত
আমি এক্সগ্ৰেছিয়া দিবলৈ গৈ আছোঁ আৰু XBLTৰ কিছুমান লিডাৰ বা কেডাৰ এই সময়ত 50,000 কৰি টকা দিছিলে কিন্তু প্ৰায় 300তকৈ অধিক নাম বাদ পৰি গৈছিলে আজি তেখেতসকলে অনুৰোধ কৰিছে অহা 12 জনৰ ভিতৰত সেই 300 জনকো 50,000 কৰি তেখেতসকলক দিয়া হ'ব আৰু একে সময়তে আজি XBLT ৱেলফেয়াৰ সোসাইটিয়ে বহুতখিনি কোঅপাৰেটিভ সোসাইটি তেখেতসকলে ৰেজিষ্টাৰ কৰিছে কাৰণটো হৈছে যিসকল সংগ্ৰামী এই সময়ত সংগ্ৰামত আহিছিলে কোনবা ৰাজনীতিত গ'ল কোনবা বিজনেছ কৰিলে কোনবা ঘৰত চাকৰি এটা দুটা পালে কোনবা পোৱা নাই কিন্তু সংগ্ৰামৰ ইতিহাসটো যাতে পৰৱৰ্তী সময়ত আহি থকা প্ৰজন্মই যাতে ইয়াৰ ওপৰত এটা বেলেগ এটা দৃষ্টিভংগী ল'ব লগা নহয় এই কাৰণে প্ৰত্যেকজনে যাতে সংস্থাপন হয় প্ৰত্যেকজনে যাতে সুস্থ এটা শৰীৰ লয় নিজৰ পৰিয়ালৰ লগতে জাতিটো কেনেকৈ আগুৱাই নিব বিচাৰিছিলে সেই কামখিনি কৰি যাব পাৰে হেতু লক্ষ্য ৰাখি XBLT যিখিনি কোঅপাৰেটিভ সোসাইটি ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে প্ৰত্যেকটো কোঅপাৰেটিভ সোসাইটি ট্ৰেনিং দিয়া তেখেতসকলৰ বিভিন্ন এক্টিভিটিৰ কাৰণে বিটিআৰ চৰকাৰে আমি ফাইনেন্সিয়েল সাপোर्टটো কৰি যাম गुनगोनां गोजौ सोलोंथाइ लानो गोसो जानाय फरायसाफोरनि थाखाय मोनसे फोसावथाय फरायसाफोरनो गुनगोनां गोजौ सोलोंथाइ होनायनि मोजां खाबु लानानै फैदों रुनिकाटानि UN एकाडेमिया रुनिकाटानि UN एकाडेमियाव 2025-26 सोलोंथाइ बोसोरनि थाखाय गोदानै मुं थिसननाया सोलिगासिनो चिरां जिल्लानि रुनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय बे एकाडेमियाव आर्ट्स स्ट्रीमाव 11 थाखो एबा HS फार्स्ट इयारनि गोदानै मुं थिसननाया दासान्दि सोलिगासिनो दं रोंगौथि गोनां फोरोंगिरिनि फोरोंथाइ होनाय आरो सोलोंथाइनि गासै गोनां खाबुफोर थानाय बे एकाडेमियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थानायनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबु दं गोसो गोनां फरायसाफोरा रुनिकाटानि UN एकाडेमियाव 11 थाखोनि थाखाय मुं थिसनोब्ला दानिफ्रायनो मुं थिसनलाय बिलाइखौ लानानै मुं थिसननो हासिगोन आरो बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला 9706177397 नङाब्ला 9101444619 मबाइल नम्बराव थोंजों फोनांजाब खालामनो हागोन